গ'ল্ড ব্লাডাৰৰ অপাৰেশ্যন আৰম্ভ হৈছে আৰু ইয়াতে এতিয়া এপেণ্ডিক্সৰ পৰা আদি কৰি হাৰ্নিয়াৰ পৰা আদি কৰি আমাৰ ইউটাৰাছ উঠোৱাৰ পৰা আদি কৰি ইয়াতে প্ৰায়বিলাক আমাৰ যিখিনি অপাৰেশ্যন আছে আৰু চিজাৰিন এইখিনি শদিয়াৰ এই চিভিল হস্পিটেলতে কৰা আৰম্ভ কৰিছে আৰু এতিয়া শদিয়াবাসী ৰাইজে এতিয়া মানে ডিব্ৰুগড় তিনিচুকীয়ালৈ যাব নালাগে আমাৰ শদিয়াৰ এই চিকিৎসালয়তে এইখিনি মানে সম্ভৱ হৈছে আৰু আমাৰ যিখিনি ইয়াত মেচিনাৰী লাগে যিখিনি ইয়াৰ ব্যৱস্থা লাগে সেই গোটেইখিনি ইয়াতে আমাৰ কৰা হৈছে আৰু ডায়েলিচিছটো আপোনালোকে শদিয়াবাসী ৰাইজে ফ্ৰীকৈ পায়ে আছে আৰু এই গোটেই ব্যৱস্থাখিনি হোৱাৰ বাবে শদিয়াবাসী ৰাইজৰ যথেষ্টখিনি মানে উপকাৰ হ'ব আমি আশা ৰাখিছোঁ শদিয়াবাসী ৰাইজৰ সহায় সহযোগিতাকে ইয়াত আমাৰ বিশেষকৈ তিনিচুকীয়াৰ পৰা ডক্টৰ মৃদুল গগৈ আমাৰ ডিজি মহোদয়ে এইকেইদিন চোৱা চিতাৰ বাবে তেওঁক দায়িত্ব দিছে আৰু আমাৰ শদিয়াৰ আমাৰ জিলা উপায়ুক্ত তেওঁ চোৱা চিতা কৰিছে আৰু বিশেষকৈ ইয়াৰ যিখিনি আমাৰ ডক্টৰ আছে তেওঁলোকেও এইখিনি যথেষ্টখিনি কাম কৰিছে আমি আশা ৰাখিছোঁ শদিয়াৰ এই হস্পিটেলখনক আৰু আমি আগলৈ যাতে ভালকৈ কৰিব পৰা যায় তাৰ বাবে আমি যথেষ্ট হাতত ৰাখিছোঁ যাতে আমাৰ শদিয়াবাসী ৰাইজৰ উপকাৰ হয় ধন্যবাদ এইখিনি হ'লো বহুত আৰু এইখিনি কাৰণে মানুহে ডিব্ৰুগড় গৈ মানে অসুবিধা হয় খালি